বৰ্তমান অলপ ওলাই আহিছোঁ আমি ঠাণ্ডাও বৰ্তমান পৰি গৈছে আমি অলপ দেৰিয়ে হ'ল বাৰু উঠা আপোনালোকে এই ভ্লগটো আগবঢ়াম শ্বৰ্ট ভ্লগ এটা আগবঢ়াম আপোনালোকে ভিডিঅ'টো চাই থাকিব একদম ঠাণ্ডা পূৰা আহি গৈছে মানে আমাৰ ফালে বেছিকৈ পৰিছে আপোনালোকৰ ফালে পৰিছেনে নাই কমেণ্ট কৰি জনাবচোন কেনেকুৱা পায় আৰু আমি বৰ্তমান ৰাতিপুৱা এতিয়া প্ৰায় 7:30মান বাজিছে অলপ দেৰি হৈ গ'ল উঠা কিন্তু তাকো আমি ওলাবলৈ চেষ্টা কৰিছোঁ আজি মোৰ পেজখন আপোনালোকে ইমান মৰম দিছে থেংক ইউ ছ' মাছ আৰু আপোনালোকে পেজখন চাই থাকিব ফ'ল' কৰিব শ্বেয়াৰ কৰি আছে সেই পেজখন আপোনালোকে ফ'ল' কৰিব মই ঠাণ্ডাৰ কাৰণে শুনিছা মোৰ পূৰা চৰ্দি লাগিছে গোটেই ৰাতি টোপনি যাব পৰা নাই মই চ' সেইটো কাৰণে আমি অলপ মৰ্ণিং ৱাকত ওলাই আহিছোঁ দেৰি হৈছে তাকো আমি অলপ কৰিছোঁ আপোনালোককো লৈ যাম ব'লকচোন আমি তোমাক মাতিছোঁ মই 6টাত উঠি মাতিছোঁ কিন্তু সি অহা নাই মই 6টাত উঠিছোঁ পাক্কা 6টাত অলপ আগতে উঠিছোঁ কিন্তু ইয়াক 6টাত মাতিছোঁ সি অহা নাই পিছে এতিয়া আহিছে মই ৰাতি অলপ কিবা গানৰ কামবিলাক কৰা যায় কাৰণে আমি অলপ দেৰিকৈ শুওঁ কাৰণে অলপ দেৰি হয় উঠাটো একো নহয় অলপ দেৰি হ'ল একো নাই ৰাস্তাখন চাব পাৰিছেনে কি ধুনীয়া ৰাস্তাখন হৈছে আমাৰ এইটো হ'ল আপোনাৰ মেজিষ্ট্ৰেট কলনী আমাৰ মেজিষ্ট্ৰেটখিনি তেওঁলোক ইয়াতে থাকে আৰু বাকী আমাৰ অলপ আগত গৈ কিনে আমাৰ ষ্টেডিয়ামখন আছে আমাৰ মংগলদৈ যিখন ষ্টেডিয়াম আছে অলপ আগত গৈ কিনে আছে আপোনালোক মই দেখাই যাম বাৰু আমি ষ্টেডিয়ামলৈকে গৈ আছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব এইটো আমাৰ মেজিষ্ট্ৰেট কলনী এইখন আমাৰ B.Ed কলেজ মংগলদৈ B.Ed কলেজ হয় মংগলদৈ B.Ed কলেজখন তাৰ সমীপতে এইবিলাক আমাৰ কোৱাৰ্টাৰ আছে আৰু এইটো ৰাস্তা অতিকৈ ভাল লগা ৰাস্তা ঠাণ্ডা দিনত আপোনালোকে চাবলৈ পাৰিব মই ভিডিঅ'টোত দেখাই যাম ভাল পাব এই ৰাস্তাটো দুয়োফালে গছ গছনিৰে ভৰা আছে আৰু আপোনালোকে এই ভিডিঅ'টো চাই থাকক মই কি ক'ম আৰু ইমান চৰ্দি লাগিছে গোটেই ৰাতি মানে মূৰখন ঘূৰাই আছিলে টোপনি হোৱাই নাই অলপো টোপনি যাব পৰা নাই গোটেই ৰাতিপুৱা উঠিছোঁ চাহ বনাইছোঁ খাইছোঁ আকৌ অলপ টোপনি যাবলৈ চেষ্টা কৰিছোঁ হোৱা নাই তাৰপিছত সুমনদাৰ লগত লগ হ'ল মাতিলোঁ আহিলে তাৰপিছত আৰু অলপ ওলাই আহিলোঁ আৰু না সুমনদা কিবা ক'বা নেকি ক'বলৈ একো নাই ভাইটি আমাৰ ঘৰৰ কাষতে থাকে আৰু তেওঁৰ এটা চেনেল আছে বাৰু মই আপোনালোকক দি দিম লিংকটো আৰু লগতে মোৰ লগত প্ৰায় অনুষ্ঠানবিলাকত গৈ থাকে আৰু আপোনালোকে সকলোৱে দেখা পাইছে চাগে মাজৰ এখন মই ফটো আপলোড কৰিছিলোঁ মোৰ ইনষ্টাটোতে আপোনালোকে চাব পাৰে একো নাই আপোনালোকে মোৰ লগত জড়িত হৈ থাকক মই চিনাকি কৰাই দিম ভাল আমি আহি আছোঁ অলপ আগত গৈ কেনে আমাৰ মংগলদৈ ষ্টেডিয়ামখন পাম আৰু ষ্টেডিয়ামখন আপোনালোকক দেখাম ধুনীয়াকৈ আমি আজি অনুষ্ঠানটো বেলেগ অনুষ্ঠান নাই আজি মোৰ অনুষ্ঠান আছে মংগলদৈ ৰাস মহোৎসৱত অনুষ্ঠান আছে আৰু এখন অনুষ্ঠান আছে এই দুখন অনুষ্ঠানেই কৰিম আপোনালোকক ভিডিঅ'ৰ সৈতে আমি লৈ যাম প্ৰগ্ৰেমবিলাকত দেই আমাৰ শান্তিপুৰ ৰঙালী বিহু সন্মিলনীৰ যিটো ক্লাব শান্তিপুৰ মংগলদৈ শান্তিপুৰ ক্লাব এইটো হ'ল আমাৰ মংগলদৈ শান্তিপুৰ ক্লাবৰ এয়া বেৰা আৰু শান্তিপুৰ সংঘ এয়া শান্তিপুৰ সংঘ 1970ত স্থাপিত হৈছিলে আৰু বাকী ইয়াতে বিহু হয় মংগলদৈ শান্তিপুৰ ৰঙালী বিহু ইয়াতে হয় শান্তিপুৰ সংঘ বুলি কয় এই জেগাটো আৰু আমাৰ এই ষ্টেডিয়ামৰ এইটো ভিউ মংগলদৈ ষ্টেডিয়ামৰ যিটো আপোনাৰ সোমোৱা জেগাটো আছে এইটো আৰু এয়া আমাৰ এনেকৈ বজাৰলৈ যাব পাৰি এয়া আমি গৈ আছোঁ মংগলদৈ স্পৰ্টছ এছ'চিয়েশ্যন দৰং চ' এয়া আমাৰ মংগলদৈ ষ্টেডিয়াম আমি ভিতৰলৈকে এণ্ট্ৰি কৰিছোঁ আপোনাৰ সকলোৱে চিনি পায় এয়া জিন্তিমণি কলিতা ষ্টেডিয়ামখন ইমান সুন্দৰ হৈছে আৰু এনেকৈ ফুল চুলেৰে পৰিপূৰ্ণ কৰি ৰাখিছে আমাৰ মংগলদৈ ষ্টেডিয়ামৰ সমিতিয়ে আৰু ইয়াতে চাগে কিবা খেলা হৈ আছে ব্ৰাদাৰ চাগে কিবা খেলা হৈ আছে ইয়াতে ন ক্লাবৰ যিটো এইটো আছে খেলটো হয় খেলা হ'ব ন অঁ ক্ৰিকেটাৰ্ছবোৰ এইখন বাছত আহিছে নেকি আমি বাছখন দেখাই বাছতে ক্ৰিকেটাৰ্ছবোৰ আহিছে এইবিলাক বাছত ক্ৰিকেটাৰ্ছবোৰ আহিছে আৰু এই ক্ৰিকেটাৰ্ছবোৰ চাগে ব্যায়াম কৰি আছে এয়া আমাৰ
ষ্টেডিয়াম খেলপথাৰ। এইবিলাক আমাৰ গেলাৰী হয়, ইয়াৰ পৰা খেলাবোৰ উপভোগ কৰা হয়। আৰু এইখন কমপ্লিট মঙলদৈ ষ্টেডিয়াম। ইয়াতে ৰাতিপুৱাৰ ভিউটো বৰ ভাল আহে, কিন্তু আমাৰ অলপ দেৰি হৈ গ'ল। একো নাই, আমি আপোনালোকৰ ভিডিঅ'টো চাই থাকিব, আপোনালোক দেখাবলৈ ট্ৰাই কৰিম। আমি আহি গ'লোঁ ষ্টেডিয়ামৰ যিটো গেলাৰী আছে, আমি গেলাৰীলৈকে আহি গ'লোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই, চাই থাকিলে আপোনালোকে সকলো বস্তু বুজি পাব আমি কি দেখাবলৈ গৈ আছোঁ। আৰু এইটো আমাৰ ভিউ, গোটেই কমপ্লিট ভিউটো। সৰু কিন্তু বেছি ডাঙৰ নহয়। মঙলদৈ ষ্টেডিয়ামখন আমাৰ বেছি ডাঙৰ ষ্টেডিয়াম নহয়, কিন্তু বহুত কিউট ষ্টেডিয়াম, বহুত মৰমৰ ষ্টেডিয়াম, বহুত মৰম লগা হয়। আৰু এয়া আমাৰ এয়া প্লেয়াৰবিলাক খেলি আছে। মই যিমান পাৰোঁ জুম কৰি দেখাবলৈ ট্ৰাই কৰিছোঁ, আজি যিহেতু খেল আছে। এইটো আমাৰ খেলপথাৰলৈকে সোমাই অহা যিটো ৰোড আছে, সেইটো ৰোড। আজিলৈকে এইখিনিয়েই, আৰু ধন্যবাদ আপোনালোকে ইমান ধুনীয়াকৈ অনুষ্ঠানটো মোৰ চালে। যিটো আপোনালোকে পেজখনক কিমান মৰম দিছে, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আগন্তুক মই এটা ভাল ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈকে আহি থাকিম, অনুষ্ঠানবোৰ আপোনালোকৰ কাষলৈ দিম। আৰু মই কেনেকৈ প্ৰগ্ৰেমত যাওঁ, ক'ত যাওঁ, আপোনালোক সকলো বস্তু দি থাকিম। আপোনালোকে পেজটো ফ'ল' কৰিব, লাইক কৰিব, আৰু লগতে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'বোৰ। কিবা ক'বা? আৰু সুমন দাৰ যিখন ফেচবুক পেজ আছে সকলোৱে ফ'ল' কৰিব, ভাল ভাল ভিডিঅ' পাই থাকিব, গানবোৰ শুনি থাকিব, বহুত ভাল গান গায়। আৰু মই কি ক'ম, মোৰ পেজখনো আছে এখন, তো সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, পেজখন বহুত ফ'ল' কৰিব। আৰু আপোনালোকে বহুত মৰম দিছে পেজখনত। তো এইখিনি আজিৰ কাৰণে, আমি নেক্সট ভিডিঅ'ত আহি যাম, সোনকালে আহিম, ৰাতি আহি যাম। ৰাতি সুমন দাৰ ৰাসত গান আছে, ৰাসৰ অনুষ্ঠান আছে, আপোনালোকৰ আগবঢ়াম, চাই থাকিব। ধন্যবাদ।